গুরুজনার হৃদয়খন তাতে আমি হেওয়া জনাও হেয়াই নারায়ণ তাতে আমি হেওয়া জনাও হেয়াই আগবঢ়াইছে তেখেতক আগবঢ়াই দিবলৈ অনুৰোধ জনালোঁ। আৰু মহিমা আপুনি ব্যক্ত কৰি জীৱৰ কৰা পৰিত্ৰাণ প্ৰভু হয় কৈছে প্ৰভু তেখেতে আজি এই ভকত বৈষ্ণৱৰ আগত দহু আঙুলি কীৰ্তন খন্দালে নামৰে পুখুৰী মাধৱে বন্ধালে আলি আলিৰ দুয়ো কাষে ৰুলে কদম পুলি ভকতে জিৰাব বুলি গুৰু
সৰু কৰি নামে নদী নামে সাগৰ নামে সৰু ঘৰ সৰু বৰা পদুম কৰি শ্ৰীমন্ত দিহানামৰ দলটি আজি নিমন্ত্ৰণ কৰি এইখিনিতে তেখেতলোকে আজি আমাক ঠাই দিলে। এইখিনিতে আমি গাঁৱতে বাওঁতে হতাহতি অপৰাধ ৰৈ যাব পাৰে, বহু সৰ্ব অপৰাধত গুৰু গোবিন্দে মৰিখন কৰিব আৰু আগলৈকে এইদৰে ৰাইজৰ আগত আমাক হৰিৰ গুণানুকীৰ্তন কৰি থ'লে প্ৰভুন্দে য'তে আছে তৰে পৰা আশীৰ্বাদ কৰিব, আশীৰ্বাদৰ দুৱাৰে মাৰি মৰক। উপচক্ৰ কালৰ দুখ দৈৱ দুখ সকলোখিনি দুৰাগত কৰি প্ৰভুন্দে য'তে আছে তৰে পৰা তেখেতৰ গুণানুকীৰ্তন কৰি থ'লে প্ৰভুন্দে আশীৰ্বাদ কৰিবলৈ প্ৰভু কৃষ্ণ। নাম লোৱা ভকতসকলৰ কুশলৰ্থে হৰি নাম কৃষ্ণ। অপৰাধ কৰি তুমি দয়াশীল হৰি আমাক ৰক্ষা কৰি শৰণে আমাক ৰক্ষা হৰি সন্তোষৰ